জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন আঞ্চলিকৰ পৰা আমাৰ নেতাসকল আজি আমি সদৌ বিটিচি অনুসূচিত ছাত্ৰ সন্থাই আজি 15 বছৰ 2003 পৰা বিটিচি গঠন কৰাৰ পিছৰ পৰাই যে বিটিচিত অনুসূচিত জাতিৰ যিটো উন্নয়নৰ প্ৰতিশ্ৰুতি ফুটি উঠিব লাগিছিল, কিন্তু হাগ্ৰামা মহিলাৰী চৰকাৰে আজিলৈকে এই পিছপৰা জাতিটোৰ কোনো উন্নয়ন কৰা আমি দেখা পোৱা নাই। সেয়ে আজি এই আমাৰ জাতিৰ উন্নয়নৰ স্বাৰ্থত জাতিৰ ভৱিষ্যতৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আমি কোকৰাঝাৰ সমষ্টিত UPPL-ৰ প্ৰাৰ্থী আমি অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু ভৱিষ্যতে আগন্তুক পৰ্যায়লৈ আগবঢ়াই গৈ থাকিম। এইটো আমাৰ আজি অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কথা দিলোঁ যে আমি আগন্তুক ইলেকশ্যনত এই আমাৰ মাননীয় প্ৰাৰ্থী কোকৰাঝাৰ সমষ্টি তেখেতক আমি পূৰ্ণ সমৰ্থন আগবঢ়াম। আপোনালোকে ৰাখিছে আমাৰ এনেকুৱা ধৰণৰ চৰ্ত নাই। আমাৰ সংগঠনৰ ফালে এটি চৰ্ত আছে। আমাৰ অনুসূচিত জাতিৰ ভাৰতীয় সংবিধানৰ যিখিনি মৌলিক অধিকাৰ আছে, এই অধিকাৰবিলাক যিবিলাক আজিলৈকে অৰ্থাৎ BPF চৰকাৰে আজিলৈ যিখিনি আমাৰ সুবিধাখিনি পূৰ্ণ কৰা নাই, এই অধিকাৰখিনি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আশা কৰিছোঁ যিয়ে আমাৰ এই অধিকাৰখিনি আগন্তুক সময়ত ফুলফিল কৰিব, আমি সেই হিচাপে তাৰমানে